এজনে আমাক খুইজনে বহাইছো আৰু মাহেকত 10,000 টকা চেলেৰি দিম দোকান হয় কিমান বন্ধুসকল লৈ গৈ আছো কেৰম বোৰ্ড খেলিবলৈ বৰষুণো দি আছে কেৰম বোৰ্ডো খেলিব লাগে বন্ধুসকল কেৰম খেলি খেলি এইকেইটা ভূত হৈ গ'ল এয়া গোটেই বৰবাদ এয়া মই খতম এনেকুৱাহে হ'ব লাগে খেলিলো এতিয়া কাম এতিয়া আমাৰ নতুন ব্লগলৈ আপোনালোকৰ স্বাগতম তো আপোনালোক কেনে আছে বন্ধুসকল আশা কৰোঁ সকলো ভালে আছে আমিও ভালে আছো তো আজিৰ দিনটোৰ ব্লগ ষ্টাৰ্ট কৰিলোঁ আজি বহুত দিনৰ মূৰত অলমষ্ট 4 months মানৰ পাছত মুঠতে এক্সিডেণ্ট হোৱাৰ পৰা এতিয়া প্ৰথম ব্লগটো দিছোঁ আৰু এইবাৰ পিছফালে গাইজ মোৰ মজা কৰি আছে ইমান ভালকৈ ব্লগ বনাব নাজানো কথা পাতিব নাজানো সেইকাৰণে ইয়াতে বদমাছকেইটা এইকেইটা আহি আছে তো গাইজ আমি ক'লৈ গৈ আছোঁ আমি ক'ত গৈ আছোঁ আমি কেৰম বোৰ্ড খেলিব গৈ আছোঁ গাইজ তো ওচৰৰ ঘৰ এটাতে গৈ আছোঁ চাই থাকক আপোনালোকে যাওঁ ফূৰ্তি কৰিম অকণমান তাত দোকানতো অকণমান দোকানো আছে মানে পেংলাই লগাম অকণমান তো আপোনালোকে আমাৰ ইয়াৰ চিনেমেটিক বিউটি অকণমান এনজয় কৰক And it's me. Chalo, let's go, guys. তো এতিয়া বেছি ধেমালি নহয় অকমান সিৰিয়াসলি হোৱা দিন আহি গ'ল তো সেলফি ষ্টিকৰ গামে নাই গাইজ পুৰা ভিডিঅ'ৰ কোৱালিটি পুৰা হিলিছে ন কাৰণ খোজকাঢ়ি আছোঁ আৰু ইমান হিচকা নাই যে মোবাইল ভাল নাই অবভিয়াছলি মোবাইল ভাল নাই ইমান ভালকৈ ৰেকৰ্ডিঙো নহয় চ' অকণমান প্ৰব্লেমো আহি যায় একো নাই মেনেজ কৰি ল'ব আপোনালোকে কাৰণ আমিওতো নতুনকৈ শিকিছোঁ আৰু আগবঢ়াই নিয়া কাম আপোনালোকৰ চ' ভিডিঅ'টো শেষৰ ফালে ভাল লাগিলে এটা শ্বেয়াৰ কৰি দিব এই আমাৰ নিউ হিৰো য়ং মাষ্টাৰ ওলাই গ'ল এতিয়া এওঁলোকৰ ঘৰতে যাওঁ মোৰ খুৰা হয় এওঁলোকৰ ঘৰতে যাওঁ কেৰম বোৰ্ড খেলিবলৈ পালোহিয়ে সেয়া ঘৰ গাইজ ৱেডাৰ চাওক ৱেডাৰ এনেকুৱা মজা ৱেডাৰ পুৰা ক্লিয়াৰ হৈ আছে গাইজ বৰষুণ দিয়া এইকেইদিনটো লেঠাৰি বৰষুণে দি আছে আপোনালোকৰ ফালে বৰষুণ দিছে নাই ক'ব আৰু সকলোৱে এটা কাম কৰিব আপোনালোকে ক'ৰ পৰা ভিডিঅ'টো চাই আছে এটা কমেণ্ট কৰি দিব তলত যাতে ময়ো গম পাওঁ ক'ৰ পৰা চাই আছে আৰু ভিডিঅ'টো ভাল লাগিলে মানে এটা লাইক এটা কৰি দিব শ্বেয়াৰ কৰিবলৈ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' চাই থাকক আপোনালোকে তো গাইজ আমি পাই গ'লোহি বন্ধুসকল চাই থাকক কেমেৰামেনৰ একো অৰ্থই নাই এটা আহি আছে আমাৰ এটা আহি গ'ল শিৱ থাপা নহয় ভুজেল আন্ধাৰত দেখি পোৱা নাছিলোঁ তো বন্ধুসকল এয়া হ'ল এইখন মোৰ নতুনকৈ দোকান খুলিছোঁ বন্ধুসকল আপোনালোকে খাবলৈ আহিব পাৰিব ইয়াত এজনে আমাক খুইজনে বহাইছো আৰু মাহেকত 10,000 টকা চেলেৰি দিম দোকান হয় কিমান দিম কাকি 10,000 টকা চেলেৰি দিওঁ হেনো কেৰম বোৰ্ডখন উলিয়া ল'ৰাসকল বন্ধুসকল লৈ গৈ আছো কেৰম বোৰ্ড খেলিবলৈ বৰষুণো দি আছে কেৰম বোৰ্ডো খেলিব লাগে তো বৰ্ডৰ ছেটিং হৈ গ'ল গুটি ক'ত আছে গুটিকেইটা উলিয়া আৰু শুকানে দিম বুলি ভাবিছে নি আজি ঠাণ্ডা দিনত এইবিলাকে কাম আৰু এইফালে পাত ছিঙি থৈ দিয়া আছে এফালে পাত ছিঙি থৈ দিয়া আছে মাজতে এইকেইটা আৰু লগতে মই ইয়াত বন্ধুসকল কেৰম খেলি খেলি এইকেইটা ভূত হৈ গ'ল এয়া গোটেই বৰবাদ এয়া মই খতম এইকেইটা এতিয়া আহিছে খতম এয়া মোৰ এইখিনি চব খতম একদম ঐ ক'ত মোৰ গুটি কি কৰিছ Yo.
मैंने चलो मैंने जो आता तेरी चीजें लाइफ क्या नहीं मेरे বেমাৰ ভাল পালি मान दे কেনেকুৱা লাগিছে এতিয়া नियन मान दे एक बार কাণটো শুনি পাইছে নাই एक बार आंधी चले ये ला অ এতিয়া যাওঁ লা करे যাওঁ এতিয়া গোটেই আটা পেলাই পেলাই একদম খতম দিছে ইহঁতে বদমাছ কেইটা এইকেইটা যাওঁ এতিয়া কিবা খাওঁগে বৰবাদ আৰু পুৰা ধেমালি কৰিলোঁ দিনটো হাঁহিলোঁ এতিয়া দোকানত যাওঁ বিশাল কাই কিবা এটা খোৱাক ক এ আমাৰ জুবিনদাৰ ফ্ৰেণ্ড এইফালে মোৰ দোকানটো 7,000 টকা ভাড়া দি কিনে থৈ দিছোঁ এইফালে না না ভাল ন আপোনাৰ একদম ভাল কি ভাত চাত খালে নাই একদম পুৰা হজফুল ঢেৰ খালে না ইছ ইমান নাখাব আকৌ ফুচকা বনাওক নাখাম তো কেলে নাখাম ন এনেকুৱাহে হ'ব লাগে খেলিলোঁ এতিয়া কাম এতিয়া ঘৰলৈ যাওঁ ৰেলগাড়ীখন লৈ কিনে লখনা এইটো বেমাৰী বল আচ্ছা छोटू 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 बाय बंदेव बाय बंदेव बाय बन बाय बंदेव बाय 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 बंदेव चलो गाइस टाटा আজি ব্লগটো ইমানতে সমাপ্ত কৰিছোঁ বন্ধুসকল যদি আপোনালোকে ভাল পায় তেনেহ'লে লাইক এটা কৰিব আৰু কি কি কৰিব লাগে আপোনালোকতো ক'বই নালাগে বেছিকৈ কৰি দিলোঁ নেকি ছাবস্ক্ৰাইব এটা কৰি দিব ধন্যবাদ